নমস্কাৰ। আজি এটা খুব ইণ্টাৰেষ্টিং টপিক লৈ আজি ভিডিঅ'টো এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ, যিটো আপোনালোক ভৱিষ্যতে জব বা বিজনেছ ৰিলেটেড সকলোতে সহায় কৰিব বুলি মই ভাবোঁ। টপিকটো হ'ল ডু বিফ'ৰ ইটছ হেপেন। মানে এক্সপ্লেইন কৰি কিনে ক'বলৈ গ'লে যে কামবোৰ তেতিয়াই কৰি থৈ দিব লাগে যেতিয়ালৈকে সেই প্ৰব্লেমটো আহি নাপায়। আমাৰ মানুহবোৰৰ কি হয়, যেতিয়ালৈকে আমাৰ প্ৰব্লেমছবোৰ আহি নাপায় তেতিয়ালৈকে আমি তাৰ কথা নাভাবোৱেই। যেতিয়া আহি পায় তাৰপিছতে আমি এইটো কি হ'ব, এতিয়া কি কৰিব লাগিব, আমি এইবোৰ ভাবোঁ। যদি আমি প্ৰব্লেমছটো আহিব বুলি জানো ফিউচাৰত যে এইটো বস্তু হ'ব পাৰে, এনেকুৱা এটা কাম হ'ব পাৰে মোৰ লগত, বা যিকোনো ধৰণৰ চিটুৱেশ্যন, এইটো বিজনেছৰ লগত ৰিলেটেড হ'ব পাৰে, জবৰ লগত ৰিলেটেড হ'ব পাৰে, যিকোনো কামৰ লগত ৰিলেটেড হ'ব পাৰে। সেই বস্তুটো যদি আমি গম পাওঁ যে আমি ফিউচাৰত এই বস্তুটো হ'ব পাৰে, সম্ভাৱনা আছে, তেতিয়াহ'লে তাৰ কাৰণে যদি আমি আগৰ পৰাই সাজু হৈ থাকোঁ বা আগৰ পৰাই তাৰ প্ৰিপাৰেশ্যন এটা কৰি ৰাখোঁ, তেতিয়াহ'লে হয়তো আমি ফিউচাৰত যেতিয়া সেই প্ৰব্লেমছটো আহে, সেই সময়টো আহি পায় য'ত যেতিয়া আমি ভাঙি পৰিব লগা হয়, সেই সময়খিনিত এই আগৰ যিটো আপোনাৰ প্ৰিপাৰেশ্যন, এইটোৱে আপোনাক বহুতখিনি সহায় কৰে। তো গতিকে পইণ্ট এইটোৱে যে আপোনালোকে যেতিয়া প্ৰব্লেমছ আহক তাৰ কাৰণে ৰখি থাকিব নালাগে। প্ৰব্লেমছ অহাৰ আগতে তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থৈ দিয়াটো ভাল, যে এইটো হ'লে মই এইটো কৰিম, এইটো হ'লে মই এইটো কৰিম। অসমীয়াত এষাৰ কথা আছে নহয়, যে বৰষুণ অহাৰ আগতে ছাতিটো নিজৰ লগত ৰাখি থৈ দিব লাগে, যে গম পাই যে বতৰটো ডাৱৰীয়া আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে বা বৰষুণ বতৰ চলি আছে, যিটো এতিয়া এইটো সময়ত চলি আছে, বৰষুণ আহিব বুলি গম পাইছে যে আহিব পাৰে, সম্ভাৱনা আছে, তো গতিকে ছাতিটো লগত লৈ যোৱাটো বেছি ভাল, আগতে লগত ৰাখি থৈ দিয়াটো বেছি ভাল। কাৰণ কিয়, বৰষুণ অহাৰ পিছত ছাতি বিচাৰি বা যদি আপুনি ৰাইড কৰে, বাইক চলাই যায় ক'ৰবাত, তেতিয়াহ'লে ৰেইনকোট বিচাৰি একো লাভ নহয়। তাৰে আগতে যদি আপুনি সেইটো বেগত নিজৰ ৰাখি থৈ দিয়ে, তেতিয়াহ'লে সেইটোৱে আপোনাক সেই সময়খিনিত যেতিয়া বৰষুণ আহিব, যিটো হঠাতে হয়, সেইটো আমাৰ হাতত নাথাকে সেইটো চেঞ্জ কৰাৰ কাৰণে, যেতিয়া হঠাতে হয় সেইখিনি সময়ত আপোনাক খুবখিনি সহায় কৰিব। তো তাৰে আগেই প্ৰিপাৰেশ্যনটো আগতে কৰি থৈ দিয়াটো ভাল। চ' মেইন পইণ্টটো এইটোৱে যে ফিউচাৰত কি প্ৰব্লেম আহিব পাৰে তাৰ প্ৰিপাৰেশ্যন আগতেই কৰি থ'ব লাগে, যাতে সেই সময়খিনি অহাৰ পিছত আমাৰ নিজৰ মনত এটা সাহস থাকি যায় যে কি মই ইয়াৰ কাৰণে কামটো কৰি থৈ দিছোঁ, এইটো কাৰণে মই সাজু হৈ আছোঁ, যদি ইনকেছ এই প্ৰব্লেমটো আহে তেতিয়াহ'লে মই সেইটো আগতীয়াকৈ ঠিক কৰি থৈ দিছোঁ। তো এই বস্তুটো যেতিয়া আমাৰ মনত থাকিব, তেতিয়া মনত এটা সাহস থাকিব। তেতিয়া যেনেকৈ আজিকালি আমি ভেজালী খাদ্য সামগ্ৰী খাই থাকোঁ, এতিয়াতো যিবোৰ খাদ্য চব কেমিকেল মিলোৱাটো, ভালটো লোকেল বস্তুটো খাবলৈ পোৱাই নাযায়। গোটেই সাৰ মাৰা ৰাতিৰ ভিতৰতে ডাঙৰ হৈ যোৱা বস্তু আমি খাবলৈ পাওঁ। এই বস্তুটো খোৱাৰ ফলত কি হ'ব, আমাৰ ফিউচাৰত আমাৰ প্ৰব্লেম হ'ব পাৰে, আমাৰ গা বেয়া হ'ব পাৰে, বেমাৰ হ'ব পাৰে। তো আমি নিজৰ হেল্থৰ কাৰণে অলপ ছেভিংছ কৰি থৈ দিয়াটো ভাল, যে যদি মোৰ ফিউচাৰত বেমাৰ আজাৰ হয়, যিটো হ'বই, তেতিয়াহ'লে যাতে আমি এই হেল্থ ছেক্টৰটোত নিজৰ কাৰণে আমি ইনভেষ্ট কৰিব পাৰোঁ, আমি হেল্থ ছেক্টৰটোত লগাব পাৰোঁ। সেইটোৰ কাৰণে মই নিজৰ সম্পত্তি বিকিব লগা নহয় বা নিজৰ কাম কৰিব বা বেলেগ কোনোবাৰ পৰা ধাৰত আনিব লগা নহয়। এই বস্তুটোৰ কাৰণে আগতে প্ৰিপাৰেশ্যনটো কৰি থৈ দিয়াটো ভাল। আৰু এইটো বিজনেছৰ ক্ষেত্ৰতো হ'ব পাৰে, যে বিজনেছত এইটো লছ হ'ব পাৰে বা বিজনেছত এনেকুৱা ধৰণৰ অসুবিধা আহিব পাৰে, তাৰ কাৰণে আগতীয়াকৈ সেই বস্তুটোৰ প্ৰতি সাজু হৈ থকাটো ভাল। চ' আজিৰ পইণ্টটো এইটোৱে যে কি প্ৰব্লেমছ আহিবই লাইফত, তাৰে আগতে আপুনি নিজৰ প্ৰিপাৰেশ্যনখিনি সেই প্ৰব্লেমটো ফেচ কৰাৰ কাৰণে মেণ্টেলি হওক, ফিজিকেলি হওক, ফাইনেন্সিয়েলি হওক, তাৰ কাৰণে সাজু হৈ থকাটো ভাল। তেতিয়াহ'লে আপোনাৰ কি হ'ব, সেই সময়খিনিত আপুনি ভাগি নপৰিব, আপুনি হতাশ নহ'ব, ডিপ্ৰেশ্যনত নাযাব। তো এইটোৰ ওপৰত গুৰুত্ব দিয়ক। যিকোনো পৰিস্থিতি অহাৰ এই ফিউচাৰৰ কথাটো ভাবি পিনি বৰ্তমান সময়টো ঠিক কৰক, ফিউচাৰৰ কথা ভাবি পিনি আজিৰ পৰাই তাৰ সেই প্ৰব্লেমছটো আহিলে কেনেকৈ আপুনি চলিউশ্যন কৰিব পাৰে, সেই বস্তুটোৰ কথা ভাবক। এই প্ৰব্লেমটো আহিলে আপুনি কেনেকৈ হেণ্ডেল কৰিব, কি কৰিব, তাৰ কাৰণে প্ৰিপাৰেশ্যন আজিয়েই বনাওক, আজিয়েই আপুনি নোট ডাউন কৰক এই বস্তুখিনি। তো এই চেলেঞ্জটো আপোনাৰ ফিউচাৰত আপোনালোকৰ বহুতখিনি কামত আহিব। তো আৰু এই থিয়ৰিটোৱে আপোনাক আপকামিং ডেইজত ভৱিষ্যতে আপোনাক সফল হোৱাত, এইটো ফেমিলি ৰিলেটেড হওক, হেল্থ ৰিলেটেড হওক বা আপোনাৰ জব ৰিলেটেড হওক, বিজনেছ ৰিলেটেড হওক, সকলো ক্ষেত্ৰতে আপোনাক এজন সফল ব্যক্তি হিচাপে পৰিচয় দিয়াত সহায় কৰিব। তো গতিকে আজিৰ ভিডিঅ'টো ইয়াৰ ওপৰতে আছিলে। তো আপোনাৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ পৰিয়ালৰ লগত। আৰু যদি কিবা ক'বলগীয়া বা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰিব পাৰে, আৰু লগতে মোৰ মেইলো কৰিব পাৰে, যিটো মোৰ মেইল আইডিটো মোৰ পেজত দিয়া হৈছে। তো আজিলৈকে ইমানেই, ধন্যবাদ।